চৰকাৰী নিয়ম মানি চলিব, চৰকাৰী নিৰ্দেশ মানি চলিব, চৰকাৰ নিৰ্দেশ মানি চলক আমাৰ যিটো কৰোনাৰ ভাইৰাছৰ আক্ৰান্তত গোটেই পৃথিৱী কঁপি গৈছে, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে যিটো লকডাউন কৰিলে, তাৰ বিনিময়ত মানুহখিনি বাহিৰলৈ ওলাব পৰা নাই। তেখেতসকলক এটা বিশেষ মই পাৰ্মিশ্যন লৈ অলপমান শাক পাচলি আনি তেখেতসকলক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যাতে যিখিনি মানুহে ৰাইজক অৱস্থাপূৰ্ণ মানুহ, তেখেতসকলকো মই অনুৰোধ কৰিছোঁ যাতে ৰাইজক আনি পেলাই তেখেতসকলে যিমানখিনি পাৰে সাধ্য অনুসাৰে সহায় কৰিবৰ কাৰণে মই তেখেতসকলক অনুৰোধ কৰিছোঁ। প্ৰায় কিমানমান মানুহৰ কাৰণে আপুনি এতিয়া আজি মই প্ৰায় 450 মান ঘৰত শাক পাচলি দিম বুলি ভাবিছোঁ। ৱাৰ্ডৰ মোৰ ৱাৰ্ড কমিশ্যনাৰ হয়, আৰু এই কৰোণা ভাইৰাছৰ কাৰণে যি চৰকাৰে লকডাউন দিছে, তাৰ কাৰণে ৰাইজৰ অসুবিধাৰ সন্মুখীন হ'ব বুলি ভাবি মই কিছু চব্জি বিতৰণ কৰিবলৈ আহিছোঁ। প্ৰায় 400 মান ঘৰত আজি দিম বুলি মই ভাবিছোঁ।